ইফালেহে তাৰমানে ইফালে লাগালান গেট হা লাগালান গেটো কি আছে গাড়ীত কি কি বস্তু কাৰ আছে এইটো দরজা আছে এইটো দরজা আর এটা ফার্নিচার ক'ত নিব আহি আছিলে হা ক'ত নিব আহিছিলে এইটো ক'ত নিব এইটো বেঙ্গালত যাবে চব চেগুন আছে নেকি হা চব চেগুন কাঠ নেকি এইবিলাক না মই নাজানো কি কাঠ কিনে কাঠ এইটো সেকেন্ড কি শাল নাজানো ক'ত আপোনাক ক'ত ধৰিলে আপোনালোকক এইটো নন্দীগড় পার করে কেলে ধৰিছে এনে ধরেছে কাগজপত্র দেখিবার চেক করা লাগে মালটা কিমান আছে কি মাল আছে এটা কাগজপত্ৰ আছে না হ্যাঁ কাগজপত্র আছে মালিক কোন মালিক মালিক মই নাজানো মালিক তো থানাত রয়েছে কাগজপত্র লয় থানাতে কাগজ দেখিবে টোটাল দেখি তারপরে আপোনাৰ কি নাম আমার নাম শ্যামল মণ্ডল এইখন ৰিফাইনেৰী পুলিচে ধৰিছিলে কাৰণ আমাক হেণ্ড অভাৰ কৰি লৈছে ইতিমধ্যে আমি ত্ৰিপাল পুলিচ চাইছোঁ মানে ফাৰ্নিচাৰো আছে আৰু কলাঘাটো আছে কি কাজ এইবাৰ এইটো এতিয়ালৈকে ফাইনেল হোৱা নাই কি চাব লাগিব ক'ৰ পৰা আহি আছে গাড়ীখন গাড়ীখন তেওঁলোকে কোৱা মতে ডিমাপুৰ পৰা আহিছে ডিমাপুৰ নে কাৰ্বি আংলং তেনেকুৱা এতিয়ালৈকে তেওঁলোকক সিমান এতিয়া সুধিমেই আমি অলপ পিছত ক'ত নিব আহিছিলে কিবা কৈছে নেকি এইটো গুৱাহাটী ছাইডে নিম বুলি কৈছে হয় নেকি কিমানমান টকাৰ কাঠ হ'ব চাগে ইয়াতে সেইটোতো মই অনুমান কৰিব নোৱাৰিম এনেই অনুমানিক ধৰক আপোনালোকৰ আন্দাজ মতে এতিয়া কেনেকৈ কৰোঁ যদি চেগুন হয় তেতিয়া চেগুন মানে মিক্স আছে মিক্স আছে ন কাগজপত্ৰ নাছিলে মই এতিয়ালৈকেতো প্ৰপাৰ ডকুমেণ্টছ পোৱা নাই তেওঁলোকে আছে বুলি কৈ আছে ডকুমেণ্টছ বোলে আহি আছে লাখ টকাৰ ওপৰত হ'বনে এনেকুৱাই অনুমান কৰিব পাৰি ক'ত ধৰিছিলে আৰু কি কি কাঠ আছিলে গাড়ীখন ছাৰ গাড়ীখনত ফাৰ্নিচাৰ আছে প্লাইউড আছে আৰু কাঠ খলা কাঠ অলপ আছে আৰু আমি এতিয়া চেক কৰি আছোঁ কি কথা ক'ৰ পৰা আনিছে ড্ৰাইভাৰ গোটটো চলি আছে পিছলৈ গম পাওঁ ছাৰ কিমানমান টকাৰ কাঠ হ'ব চাগে অনুমানিক কিন্তু আমি এতিয়া জোখ মাখ কৰিলেহে গম পাওঁ ক'ৰ পৰা আনিছিলে ছাৰ ড্ৰাইভাৰে কোৱা মতে নাগালেণ্ডৰ পৰা আনিছে ডিমাপুৰৰ পৰা ক'ত নিব আনিছিলে এই গুৱাহাটীৰ ফালে ক্লিয়াৰ পোৱা নাই এতিয়া গুৱাহাটীৰ ফালে গৈ আছোঁ বুলি কৈ আছে মানে যিজনে আনিছে তেওঁ এতিয়া আহি পোৱা নাই তেওঁ জানিব বুলি কৈ আছে ড্ৰাইভাৰে এই কাগজ পত্ৰ চাই কিবা আছে নেকি ছাৰ এই মালিকৰ লগত আছে তেওঁ আহি পোৱা নাই বুলি কৈ আছে ড্ৰাইভাৰে এতিয়ালৈকে আমাক দেখুৱাব পৰা নাই অ'নাৰ কোনোবা কিবা গম পাইছে নেকি এতিয়ালৈকে গম পোৱা নাই